হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। কৃষ্ণাংগ হত্যাৰ প্ৰতিবাদত আমেৰিকাত অব্যাহত বিক্ষোভ, 4,000 প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ। নিউয়ৰ্ক, আফ্ৰিকান আমেৰিকান জৰ্জ ফ্লয়েডৰ মৃত্যুত সমগ্ৰ আমেৰিকাতে তুংগত উঠিছে প্ৰতিবাদ। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভিন্ন প্ৰান্তত ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে 4,000ৰো অধিক প্ৰতিবাদকাৰী। বিক্ষোভকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে ৰবৰৰ বুলেটৰ লগতে কন্দুৱা গেছো প্ৰয়োগ কৰিছে। ইমানৰ পিছতো দেশখনত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। চিত্ৰ এননত প্ৰকাশিত বাতৰি অনুযায়ী কৃষ্ণাংগ হত্যাৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদত প্ৰথমে গ্ৰেপ্তাৰ হয় 26 মেত। ইয়াৰ পিছতে যোৱা 5 দিন ধৰি দেশখনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 4 সহস্ৰাধিক। কিন্তু এই পৰ্যন্ত বিষয়টোক লৈ মৌন হৈ ৰৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। কৃষ্ণাংগ লোক এজনক ৰবৰৰ বাবে হত্যা কৰি কাৰ্যক নিন্দা জনোৱা দূৰৰে কথা, এই লৈ ৰাষ্ট্ৰপতিগৰাকীৰ মুখত শুনা হোৱা নাই এটাও বাক্য। প্ৰকাশিত বাতৰি অনুযায়ী যোৱা শুক্ৰবাৰে হোৱাইট হাউচৰ সন্মুখত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ইয়াৰ পিছতে কিছু সময়ৰ বাবে পূৰ্বৱস্থিত বাংকাৰত আশ্ৰয় লয় ৰাষ্ট্ৰপতিগৰাকীয়ে। দেওবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ উক্ত বাংকাৰত আশ্ৰয় গ্ৰহণ কৰে। ইফালে গুগল, ইউটিউব, ফেচবুক আদিৰ দৰে ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়া সংস্থাসমূহে বৰ্ণ বৈষম্যৰ বিৰোধিতা কৰি জাতিগত ক্ষমতাৰ পক্ষে মত আগবঢ়োৱা দেখা গৈছে। গুগলৰ CEO সুন্দৰ পিচাইয়ে তলভাগত কলা ফিটা থকা গুগলৰ হোম পেজৰ এখন ফটো শ্বেয়াৰ কৰিছে। ফটোখনত লিখা আছে, আমি বৰ্ণ বৈষম্য কোনো পধ্যে সমৰ্থন নকৰোঁ আৰু জাতিগত সাম্যৰ পক্ষে আছোঁ। আনহাতে ইউটিউবে আমেৰিকাত নিজৰ লগত ৰঙাৰ পৰিৱৰ্তে কলা ৰং ব্যৱহাৰ কৰা দেখা গৈছে। উল্লেখযোগ্য যে আৰক্ষীৰ হাতত জৰ্জ ফ্লয়েডৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে মঙলবাৰৰ পৰা মিনিয়াপলিছৰ লগতে প্ৰায়বোৰ মাৰ্কিন চহৰতে বিক্ষোভ আৰম্ভ হয়। যোৱা সোমবাৰে এই মিনিয়াপলিছতে ফ্লয়েডক গ্ৰেপ্তাৰ কৰিছিল স্থানীয় আৰক্ষীয়ে। ভাইৰেল হৈ পৰা এই ভিডিঅ'ত দেখা গৈছে যে 4জন আৰক্ষীয়ে ফ্লয়েডক আগুৰি আছে। ইয়াৰে ডেৰেক চৌবিন নামৰ এজন আৰক্ষী বিষয়াক প্ৰায় আধা মিনিট সময় ধৰি জৰ্জৰ ডিঙিত চিপি মাটিত হেঁচি ধৰিছে। ইয়াৰ পিছত এক প্ৰকাৰ অচেতন হৈ পৰা জৰ্জক স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, যদিও তাতে শেষ নিশ্বাস ত্যাগ কৰে 46 বছৰীয়া কৃষ্ণাংগজনে। ইতিমধ্যে উক্ত 4 আৰক্ষী বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। হেনেপিন কাউণ্টিৰ এটৰ্নি মাইক ফ্ৰিমেনে জনোৱা মতে চৌবিনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপিত কৰা হৈছে। অৱশ্যে ইমানৰ পিছতো প্ৰশমিত হোৱা নাই সমগ্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰত। দেখা যায় যে বিক্ষোভৰ আগনি বিশেষকৈ বিষয়টোক লৈ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মৌনতাই সকলোকে অধিক ক্ষোভিত কৰি তুলিছে। বন্ধুসকল, এইখিনি আছিল এটা ব্ৰেকিং নিউজ। আজি যদি ভিডিঅ'টো ভাল লাগি থাকে তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ ন'টিফিকেশ্যনটো অন কৰি লওক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।